গাইজ ৱেলকাম বেক টু মাই চেনেল এথিমষ্টে আপোনালোকক আকৌ স্বাগতম জনালোঁ আৰু আজি ৰাতিপুৱা নহয় দুপৰীয়া ব্লগটো আৰম্ভ কৰিছোঁ দুপৰীয়া 12:25 মান হৈছে এতিয়া অকণমান হেল্থ ৱাইজ ডাউন হৈ আছোঁ অকণমান গা বেয়া সেইকাৰণে অকণমান লেটকৈ আৰম্ভ কৰিলোঁ ব্লগটো আৰু ঘৰতে আজি অকণমান ৰেষ্ট লৈছোঁ এটা কথা ক'ব খোজোঁ যে আপোনালোকৰ যদি কেতিয়াবা কিবা গা চা বেয়া থাকে চ' বহুত মানুহ এনেকুৱা থাকে যে তথাপিও মানে ডেইলি ৰুটিনটো মানে ফ'ল' কৰিবলৈ ট্ৰাই কৰে একো নহয় কেতিয়াবা যদি আপোনালোকে নোৱাৰেও যদি কিবা কাম থাকিও যায় অকণমান ৰেষ্ট লৈ ল'ব বিকজ হেল্থ ইজ ইম্পৰ্টেণ্ট হেল্থটো ভালে থাকিলে আপোনালোকে যিমান বছৰলৈকে হওক আপোনালোকে কাম কৰি থাকিব পাৰিব বাট হেল্থটো বেয়া হৈ গ'লে একো কৰিব নোৱাৰিব চ' সেইটো কাৰণে কিছুমানে নিজে ৰিগ্ৰেট কৰে ন ইছৰাম আজিৰ দিনটো এনেই গ'ল পাই এনেই নহয় এনেই যোৱা নাই আপোনাৰ হেল্থটোৱে অকণমান বডিটোৱে ৰেষ্ট পাইছে চ' ডেট ইজ অলছ' ইম্পৰ্টেণ্ট চ' সেইটোৱে কৰিলোঁ আৰু চ' মই অকণমান ৰেষ্ট লৈছোঁ যাতে বস্তুবোৰ বেছি আৰু এক্সকেলেট হৈ নাযায় বেছি বেয়া হৈ নাযায় কাৰণ সঁচাকৈ অকণমান ডাউন ফিল কৰি আছোঁ যাতে আকৌ পূৰা এনাৰ্জেটিক হ'ব পাৰোঁ তথাপি আপোনালোকক লগ পাম বুলি যিহেতু কৈছোঁ চ' ব্লগটোতো বাৰু মই বনামেই চ' অকণমান খালি লেটকৈ আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি দুপৰীয়াৰ চাহ যিহেতু একেলগে চবেই খাওঁ চ' এতিয়া চবেই একেলগে চাহ খাম ভাবিলোঁ তাৰ আগতে মই ব্লগটো আৰম্ভ কৰি দিওঁ নহ'লে আকৌ যদি চাহ খাব বহোঁ সেইবোৰ কথা বতৰাত আকৌ ব্লগটো থাকি যাব সেইটো কাৰণে আৰু আজি দিনটো আগবঢ়াওঁ কালি ৰাতি বহুত একদম ধুমুহা বৰষুণ দিলে কালি শিল বৰষুণ দিলে মই তাৰে মিনি ব্লগ এটা অলৰেডি আপলোড কৰিলোঁ চ' আপোনালোকে সেইটো চাব মিনি ব্লগটো অলৰেডি আপলোড কৰা আছে তাতে মই অকণমান দেখাইছোঁ শিল বৰষুণ বহুত তেনেকুৱা আহিছে আৰু আজি বাৰু এতিয়া বতৰটো ভালেই বাট আকৌ সন্ধিয়ালৈ কি হয় নাজানো আপোনালোকক দেখাম বাৰু ব্লগটো আৰম্ভ কৰিছোঁ যেতিয়া চ' আজি নিদিলে আগবঢ়াওঁ ব'লক এইয়া ৰাতি বৰষুণ দিলে যিহেতু এতিয়া পূৰা ৰ'দ দিছে এইফালে কাপোৰ শুকাই আছে এইফালে টিকলি বহি আছে আৰু আমি অকণমান ফেনখন লগাব লগা হৈছে আৰু উপায় নাই বিকজ বৰষুণ দিয়াৰ পিছত ৰ'দটো যিহেতু অকণমান চোকাকৈ ওলায় সেইটো কাৰণে এতিয়া চাগে চাহ তাহবোৰ অলপমান বনাই আছে তাকে এতিয়া খাম আৰু বলক চাওঁ কি হৈ আছে চাহ বনি আছে চবেই একেলগে খাম অয়া কি টিকলি আৰু আইতা অঁ টিকলি আৰু আইতাই হৰলিক্স খাব আজি লাঞ্চৰ যা যোগাৰ অকণ চলিলে এইফালে মাছ ফ্ৰাই কৰি থৈছে এইফালে মাংস উতলি আছে আজি একদম স্পেচিয়েল আৰু লাঞ্চ আমাৰ মোৰ মা ইমান মৰম লগা মায়ে এইকেইটা আনিছে যেতিয়া চাহৰ লগত খাম আমি ইডলি পিঠা আৰু গুড়ৰ লাড়ু যিহেতু আমি বনাইছিলোঁ সকামৰ কাৰণে মানে দিছোঁ আপোনালোকে ভ্লগত দেখিছে চ' একদম আছে আৰু চাহ আহি গ'ল গাখীৰ চাহ লাল চাহ লগতে হৰলিক্স বাকী কিবা কিবি খাবলৈ আৰু চাহৰ লগত চুলিবোৰ বান্ধি ল'লোঁ আৰু দেই নোৱাৰি শুকুৱাওঁতে চুলি মেলি গৰম উঠি যায়গৈ বাট আই লাভ মাই লং হেয়াৰ্ছ এইফালে আমি দুজনীয়ে চাই আছোঁ টিভি এতিয়ালৈকে লাঞ্চ কৰা নাই কৰিম আৰু মানে এতিয়ালৈকে হোৱা নাই কাৰণে ভাবিছোঁ অকণমান চাই লওঁ লাঞ্চ আহি গ'ল এইফালে ভাত মাংস বেঙেনা ফ্ৰাই এইফালে চাটনি এটা আছে এইফালে দালি আছে আৰু এইবোৰ নেমু জলকীয়া আৰু আমি চব লাহেকৈ আহিছোঁ এইফালে আইতাই খাইছে নি মাছ এইফালে মাছ আছে চ' আমি চব বহিছোঁ আৰু এতিয়া লাঞ্চ কৰিলোঁ আৰু এতিয়া বাজিছে 4:25 মান হৈছে চ' মা অলৰেডি বিচনাত পৰিলে ময়ো অকণমান পৰোঁ অকণমান এডিটিংটো আগবঢ়াই থওঁ আৰু আপোনালোকক মই লগ পাম ইভিনিং গুড ইভিনিং গাইজ আজি বিচনাৰ পৰাই গুড ইভিনিং কৈছোঁ মানে অকণমান যিহেতু গাটো ভাল লগা নাই সেইকাৰণে অকণমান শুলোঁ পটককৈ টোপনিও আহিছিলে তাৰপৰা বোলো মই উঠি মেলি ফ্ৰেছ হৈ মেলি চাহ তাহ বনাওঁ কিন্তু ইমানেই উঠিব মন যোৱা নাই মানে মই একদম নোৱাৰাতহে মানে এতিয়া পৰি আছোঁ এনেহ'লে মই পৰি ভাল নাপাওঁ মানে এনেহ'লে মই মানে এনেকৈ পৰি থাকি ভাল নাপাওঁ দেই মানে অকণমান গা বেয়া লাগিলেও মানে মই এনেকৈ উঠি মেলিয়ে থাকোঁ মানে পৰি নিদিওঁ আৰু কিন্তু আজি মানে মই একদম মনেই যোৱা নাই মানে তো মায়ে ক'লে হ'ব দে মই চাহ বনাই আনো তো মা এতিয়া চাহ বনাব গৈছে তই উঠ মই বোলো তুমি চাহ বনাব যোৱা যদি একেবাৰে চাহ তাহ বনাই খাই মেলিহে মই উঠিম আৰু তো এতিয়া মা চাহ বনাব গৈছে ত' মই অকণমান এনেই পৰি আছোঁ আৰু চাহ তাহ খালে অকণ ভাল লাগিব আৰু খালি মই যে একেবাৰে মন নগ'ল মানে মই সেইকাৰণেহে উঠিব পৰা নাই বোলো মায়ে চাহ বনাই আনে মানে আপোনালোকক লগ কৰি লওঁ তাৰপিছত ফ্ৰেছ হ'ম আৰু সেইটোৱে এয়া মায়ে সুধি গ'ল কিবা খাম নেকি চাহৰ লগত মই বোলো নাখাম মই অকল চাহ খাম একো খাব মানে মন যোৱা নাই
আৰু বাহিৰত দিছে বৰষুণ এইকেইদিন এনেকুৱাই কৰি আছে গোটেই দিনটো ৰ'দ দিয়ে তাৰপিছত মানে সন্ধিয়ালৈ মানে বৰষুণ দিয়ে আৰু ৰাতিলৈ মানে একেবাৰে পাৰিলে শিল বৰষুণ ধুমুহা ঢেৰেকণি তেনেকুৱা কৰে তো বৰষুণটো অকণ শুনিবই চাগে আপোনালোকে ভিডিঅ'ত আৰু ফেনখন চলোৱা আছে কাৰণেও এটা বেকগ্ৰাউণ্ড চাউণ্ড শুনিব পাৰে তো এইটো ইগন'ৰ কৰিব আৰু এতিয়া আৰু মই উঠি গৈ ফেন বন্ধ কৰি মেলিছে বুজিছে আৰু ন মোৰ আজি অকণমান এনাৰ্জিটো ল' হৈ আছে তো মোক দেখিও গম পাইছে চাগে আজি অকণমান এনাৰ্জিটো ল' ষ্টিল আপোনালোকক মানে প্ৰমিছ কৰিছোঁ যিহেতু যেনেকুৱাই হওক যিয়ে হওক মই ব্লগটো বনাইছোঁ তো আপোনালোকে মোক মৰম দিব আহি গ'ল চালৈ আজি মই প্ৰিন্সেছ হৈছোঁ প্ৰিন্সেছ ট্ৰিটমেণ্ট আজি মোৰ বেটি আঐ এইবোৰ কিবা আনিছে আলমণ্ডছ আনিছে কাজু আনিছে বিকজ মই একো নাখাওঁ বুলি ক'লোঁ চাহৰ লগত বাট মা তো মা হতি হে কিবাটো দিবই আৰু লগত গুড ইভিনিং এতিয়া ধুনীয়াকৈ উঠি মেলি ফ্ৰেছ হৈ আহিছোঁ চাহ খালোঁ যিহেতু আপোনালোকে দেখিছে তো অকণমান ভাল লাগিছে আৰু এতিয়া অকণমান মানে এনাৰ্জিটো অহা নিচিনা আৰু আমাৰ ৰুমতে খুৰীহঁতো আছে টিকলিহঁতো আছে চবেই এতিয়া সন্ধিয়া যিহেতু আমি একেলগে কথা চথা পাতোঁ সেইকাৰণে ভিতৰতে কথা পাতিছোঁ বাহিৰত আজিকালি কি বুলি কয় বৰষুণ দিছে ইমান এইবোৰ কিবা পোক ওলায় মহ ওলায় বৰ দিগদাৰ সেইকাৰণে ইয়াতে বহাইছোঁ আজি আড্ডাটো আমি খাইছোঁ আইচক্ৰীম মোৰ ফেভৰেট আইচক্ৰীমটো খাব মানে বহুত মন গৈ আছিলে কৈছিলোঁ যে ৰাতি বৰষুণ দিয়ে সেয়া আকৌ বৰষুণ আহিলে একদম স্মুথলি দি আছে আৰু এনেকুৱা ধাৰাসাৰ নহয় সেইকাৰণে ভাল লাগিছে এয়া আজিৰ ডিনাৰ এইফালে ফ্ৰাইড ৰাইচ লৈছোঁ তাৰ লগতে চয়াবিন আছে বুট আছে অকণমান ভেজিজ আছে আৰু এইফালে চিকেন যিহেতু আজি দিনত চিকেন আছিলে চ' তাৰে আজি এয়াই আৰু মোৰ ডিনাৰ এতিয়া ডিনাৰ কৰি লওঁ দেই চ' গাইজ মই ভাবিছোঁ ইয়াতে আজি ব্লগটো এণ্ড কৰি দিওঁ আজিৰ ব্লগটো অকণমান সৰু হ'ল যিহেতু এতিয়া ডেইলি ব্লগ জানি আছোঁ চ' ডেইলি ইমান লং ব্লগছ দিয়াও পচিবল নহয় মানে নৰ্মেল ডে কিনো দেখাম তেনেকৈ তথাপি আপোনালোকক যিহেতু প্ৰমিছ কৰিছোঁ ডেইলি লগ পাম বুলি চ' মই মেনেজ কৰি আছোঁ ডেইলি ব্লগছ দিবলৈ আৰু ভালো লাগি আছে আপোনালোকক এতিয়া মই ডেইলি লগ পাই আছোঁ আৰু আপোনালোকে যিমান মৰম মোক দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকেই মৰম দি যাব মোৰ ভিডিঅ'বোৰ চাই যাব আপোনালোকৰ যদি ভাল লাগে মোৰো ভাল লাগিব আপোনালোকে যিমানে ছাপোৰ্ট কৰিব ময়ো সিমানে মটিভেট হৈ যাম আৰু ধুনীয়া ধুনীয়া ব্লগছ দিবলৈ সেইটোৱে এইটো ব্লগো একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংকটো সদায় ডেছক্ৰিপশ্যনত থাকে প্ৰতিটো ভিডিঅ'ৰ সেইটো লং ব্লগেই হওক বা মিনি ব্লগেই হওক বা বেলেগ কিবা শ্বৰ্টছেই হওক আজিৰ ব্লগটোত অকণমান এনাৰ্জিটো ল' আছিলে যিহেতু গাটো অকণমান ঠিক নহয় বাট আকৌ একদম গাটো যেতিয়া পূৰা ফাইন হৈ যাব পূৰা এনাৰ্জিত ব্লগ বনাম আৰু হোপ আই গেট ৱেল চুন চ' আপোনালোকেও হোপ কৰিব এতিয়া বেছি দীঘলীয়া নকৰোঁ যিহেতু আজি ৰাতিটোৰ ভিতৰতে এডিট কৰিব লাগিব যাতে মই কাইলৈ আপোনালোকক ব্লগটো দিব পাৰোঁ সেইটোৱে মই লগে লগে মিনি ব্লগছো দি আছোঁ শ্বৰ্টছো দি থাকিম চ' আপোনালোকে চাই গৈ থাকিব আৰু মৰম দি গৈ থাকিব ভাল লাগিব তেতিয়া আকৌ জল্দি লগ পাম টিল আছে বি হেল্ডি প্লিজ আডিঅ'ছ